নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত আজি আলোচনা কৰিম গণিতৰ প্ৰকৃত মান আৰু স্থানীয় মানৰ বিষয়ে। প্ৰকৃত মানক ইংৰাজীত কোৱা হয় আমাৰ ফেচ ভেলু আৰু স্থানীয় মানক কোৱা হয় প্লেচ ভেলু। প্ৰথমতে আমি এটা উদাহৰণ লৈ লৈছোঁ 28,503। এতিয়া আমি এই সংখ্যাটোৰ সহায়ত স্থানীয় মান আৰু প্ৰকৃত মানটো চাম। প্ৰথম আমি প্ৰকৃত মান লৈ লৈছোঁ দেই। প্ৰকৃত মানৰ ক্ষেত্ৰত আমাৰ কি হয়, সংখ্যাটোৰ মানৰ কোনো পৰিৱৰ্তন, অৰ্থাৎ ইয়াতে 3 আছে, 3ৰ প্ৰকৃত মান আমাৰ 3 থাকিব, 0ৰ প্ৰকৃত মান 0, 5ৰ প্ৰকৃত মান 5, 8ৰ প্ৰকৃত মান 8, 2ৰ প্ৰকৃত মান 2, কোনো ধৰণৰ পৰিৱৰ্তন নহয়। এতিয়া আমি চাওঁ স্থানীয় মান, অৰ্থাৎ কোনটো স্থানত আছে সংখ্যাটো। এতিয়া প্ৰথম 3ৰ স্থানীয় মান, 3টো আছে আমাৰ কোনটো স্থানত, এককৰ স্থানত, অৰ্থাৎ এইটো 3 একক, অৰ্থাৎ 3 থাকিব। ঠিক তেনেকৈ 0টো আছে আমাৰ কোনটো স্থানত, দশকৰ স্থানত, অৰ্থাৎ 0 দশক মানে 0ৰ ক্ষেত্ৰত মানটো 0 থাকিব। 5ৰ স্থানীয় মান, 5টো আছে আমাৰ কোনটো স্থানত, একক, দশক, শতকৰ স্থানত, অৰ্থাৎ 5ৰ স্থানীয় মান হ'ব আমাৰ 500। 500। 8ৰ স্থানীয় মান কিমান আমাৰ, 8টো আছে একক, দশক, শতক, হাজাৰৰ ঘৰত 8,000। ঠিক তেনেকৈ 2ৰ স্থানীয় মানটো আমাৰ কিমান আছে, একক, দশক, শতক, হাজাৰ, অযুতৰ ঘৰত, অৰ্থাৎ অযুতৰ কাৰণে কি 2 অযুত, অৰ্থাৎ 20,000 এইটো হ'ব। এতিয়া যদি তোমালোক একক, দশক এনেদৰে মনত নাৰাখে, ঠিক এই সংখ্যাটোৰ পিছত কেইটা সংখ্যা আছে সেইটো মনত ৰাখিও তোমালোকে এইটো বহুৱাব। এতিয়া যদি আমি চাওঁ 5ৰ পিছত আমাৰ কেইটা আছে সংখ্যা, 1, 2টা, গতিকে আমি কেইটা শূন্য ব্যৱহাৰ কৰিছোঁ, 2টা। এতিয়া যদি 2 দিছে দেই, এইটো চাবা, 2ৰ পিছত আমাৰ কেইটা আছে, 1, 2, 3, 4টা। এই 4টা সংখ্যাৰ পৰিৱৰ্তে আমি 1, 2, 3, 4টা শূন্য ব্যৱহাৰ কৰি তেনেদৰে আমি এইটো মনত ৰাখিব পাৰোঁ। ঠিক আছে, আকৌ এটা উদাহৰণ লৈছোঁ 312। 312ৰ ক্ষেত্ৰত আমাৰ 2ৰ প্ৰকৃত মান কিমান হ'ব, আগতে কৈছোঁ প্ৰকৃত মানৰ ক্ষেত্ৰত সংখ্যাটোৰ মানৰ পৰিৱৰ্তন, অৰ্থাৎ 2 থাকিব। ঠিক তেনেদৰে 1ৰ প্ৰকৃত মান 1 থাকিব, 3ৰ প্ৰকৃত মান 3 থাকিব। এতিয়া আমি 2ৰ স্থানীয় মান চাব লাগে। 2টো আছে আমাৰ এককৰ স্থানত, 2 একক, অৰ্থাৎ 2। ঠিক তেনেদৰে 1টো আছে দশকৰ ঘৰত, 1 দশক মানে 10, বা 3 শতক মানে হ'ব আমাৰ কি 300, বা 1ৰ পিছত আমাৰ কেইটা আছে, এটাই আছে, গতিকে এটা শূন্য দিছোঁ। 3ৰ পিছত আমাৰ কেইটা আছে, 1, 2টা, গতিকে আমি 2টা শূন্য ব্যৱহাৰ কৰিছোঁ। ঠিক আছে, আমি আৰু কেইটামান উদাহৰণ লৈ লওঁ। ইয়াতে এটা সংখ্যা লৈছোঁ যে 5,732। ইয়াতে আমাক লিখিব দিছে 2ৰ স্থানীয় মান। 2টো আমাৰ এককৰ ঘৰত আছে, গতিকে 2ৰ স্থানীয় মান কিমান হ'ব, 2 একক মানে 2। 7ৰ প্ৰকৃত মান, প্ৰকৃত মানৰ ক্ষেত্ৰত সংখ্যাটোৰ মানৰ পৰিৱৰ্তন হয়, তাত 7 থাকিব। এতিয়া আমি কেইটামান আকৌ বেলেগ উদাহৰণ চাওঁ। এতিয়া দিছোঁ যে আষ্টনা সংখ্যা কেইটাৰ আমাৰ স্থানীয় মান লিখা। এতিয়া কেইটামান সংখ্যা দিছে আৰু সংখ্যাৰ মাজে মাজে কিছুমান সংখ্যাৰ তলত আমি আস্থানি দিছোঁ, আৰু এই আষ্টনা সংখ্যা কেইটাৰ আমাৰ স্থানীয় মান চাব লাগে। প্ৰথম আছে 8। 8টো আছে আমাৰ কোনটো স্থান, একক, দশকৰ স্থানত, অৰ্থাৎ 80, বা যদি চাওঁ 8ৰ পিছত আমাৰ কেইটা আছে, এটাই আছে, 0, গতিকে এটা শূন্য ব্যৱহাৰ কৰিছোঁ। ঠিক তেনেদৰে এতিয়া 3টোৰ স্থানীয় মান চাব লাগে। 3টো আছে একক, দশক, শতক, হাজাৰ, গতিকে অৰ্থাৎ 3,000, বা 3ৰ পিছত আমাৰ কেইটা আছে, 1, 2, 3টা সংখ্যা, গতিকে 3টা সংখ্যাৰ কাৰণে 1, 2, 3টা শূন্য ব্যৱহাৰ কৰিছোঁ। ঠিক তেনেদৰে 3ৰ স্থান, 3টো আছে এককৰ স্থানত, 3 একক মানে হ'ল 3, বা 3ৰ পিছত যদি আমি চাওঁ কিবা সংখ্যা আছে নেকি, 3ৰ পিছত আমাৰ কোনো সংখ্যা নাই, অৰ্থাৎ ইয়াতে আমি শূন্য ব্যৱহাৰ কৰা নাই কাৰণে। 8, এতিয়া 8টোৰ পিছত আমাৰ কেইটা আছে, 1, 2টা, গতিকে আমি 2টা শূন্য ব্যৱহাৰ কৰিছোঁ। ঠিক তেনেদৰে 3ৰ পিছত আমাৰ কেইটা, 1, 2টা, 2টা, বা 8টোত আছে আমাৰ কোনটো স্থানত, একক, দশক, শতকৰ ঘৰত, 8 শতক মানে 800, ঠিক তেনেদৰে 3 শতক মানে 300। এতিয়া আকৌ আমি এতিয়া কেইটামান উদাহৰণ আছে কি, আষ্টনা সংখ্যা কেইটাৰ প্ৰকৃত মান লিখিব লাগে। এতিয়া প্ৰকৃত মানৰ ক্ষেত্ৰত আগতে কৈছোঁ যে আমাৰ সংখ্যাটোৰ মানৰ পৰিৱৰ্তন নহয়, 2ৰ তলত আছে, 2ৰ প্ৰকৃত মান হ'ব আমাৰ 2। ঠিক তেনেদৰে আমাৰ 5ৰ প্ৰকৃত মান হ'ব 5, 7ৰ প্ৰকৃত মান 7, 0ৰ প্ৰকৃত মান 0, 7ৰ প্ৰকৃত মান 7। ঠিক আছে, আজিলৈ ইমানেই। ধন্যবাদ আটাইলৈ।